নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুদিন হ'ল ভিডিঅ' দিবই পৰা নাই, এটা বিশেষ কাৰণৰ বাবে। প্ৰথমতে মেচিনৰ পৰাই আৰম্ভ কৰিছোঁ। চাওকচোন মোৰ ৰুমটো ইমান যে লেতেৰা হৈ আছে, কি কৰিব উপায় নাই। বিহুৰ বতৰ, বিহু বুলি ক'ব গ'লে কিবা এটা ভাল লাগে, যিহেতু আমাৰ বিহু হ'ল জাতীয় উৎসৱ। সেইকাৰণে মাঘৰ বিহুততো তেনেকৈ বিশেষ ক'তো যোৱা নহয়, ঘৰতে থকা হয়। সেইকাৰণে নতুন এখন নাইটি বা যিকোনো ব্লাউজ পিন্ধিবৰ বাবে সকলোৱে বিচাৰে গা পা ধুই ৰাতিপুৱা। সেইকাৰণে সকলোৱে নাইটি চিলাব দিছে। এইবিলাক চব নাইটি, কিছুমানৰ মেখেলা চাদৰ, যিসকলে নাচিব নতুনকৈ লৈছে হেঁপাহেৰে চিলাব দিছে। এইবিলাক চব নাইটি চিলাইছোঁ, মোৰো হয়, লগতে আৰু ওচৰ চুবুৰীয়াৰ সকলোৱে চিলাব দিছে। এইবিলাক চব নাইটি হয়। চবে ৰাতিপুৱা গা পা ধুই বিহুৰ বতৰত নতুন এখন কাপোৰ পিন্ধিব পালে ভাল লাগে মনটো। সেইকাৰণে সকলোৱে চিলাব দিছে। এইখিনি ৰেডিমেড চিলাইছোঁ, আকৌ কিছুমান পিচ চিলাইছোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।